নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ অসমৰ চাকৰি নামৰ চেনেলটোলৈ। হয়, এইটোত জব আপডেট পাব আপোনালোকে। চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। ইয়াত মই আপোনালোকক বেলেগকৈ আপোনালোকক জব আপডেট দিবলৈ চেষ্টা কৰিম। হয়, অসমীয়াত আপোনালোকক মই জব আপডেট দিবলৈ চেষ্টা কৰিম আৰু A to Z সকলোবোৰ কথা আপোনালোকক মই বিতংকৈ এইটো ভিডিঅ'ত কৈ যাম। চ' পষ্টটোৰ নাম প্ৰথমতে কৈ লওঁ, CISF হয়, চেণ্ট্ৰেলৰ পষ্ট হয়, প্ৰটেকশ্যন ফ'ৰ্চৰ, যিটো কয় কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনী। পষ্টটোৰ নাম CIF-ত খালী হৈছে হেড কনষ্টেবলৰ পদ। উপযুক্ত অৰ্হতা প্ৰাৰ্থীক আবেদন কাৰণে বিচৰা হৈছে। মুঠ পদৰ সংখ্যা হৈছে ইয়াত 829টা। ইয়াৰে 114টা অন্যান্য পিছপৰা শ্ৰেণীৰ বাবে, 63টা অনুসূচিত জাতি আৰু 30টা অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত কৰা হৈছে। 222টা অসংৰক্ষিত পদ আছে। ইয়াৰে পুৰুষৰ বাবে 328টা পদ আৰু মহিলাৰ বাবে 37টা পদ আছে। কৈছে কি প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আপোনালোকৰ হ'ব লাগিব যিকোনো ইউনিভাৰ্চিটি, যিকোনো কলেজ নাইবা যিকোনো স্কুলৰ পৰা আপোনালোকে ন্যূনতম একেবাৰে কম উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। তাতকৈ বেছি বিচৰা নাই। তাতকৈ বেছি যদি আপোনাৰ কোৱালিফিকেশ্যন আছে, যদি আপুনি হায়াৰ ছেকেণ্ডেৰীতকৈ বেছি কৰি থৈছে, BA কৰি থৈছে, তেতিয়াহ'লে আপুনি এইটো পষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব। কিন্তু ন্যূনতম আপোনাৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব, উচ্চতৰ মাধ্যমিকত। বয়সৰ কথা ইয়াত ধৰিবলৈ কৈছে 18 বছৰৰ পৰা 25 বছৰৰ ভিতৰত হ'ব লাগিব। আৰু কিছুমান জনজাতি আছে, যিসকল জনজাতিৰ বাবে ইয়াত বয়সৰ ৰেহাই দিয়া হৈছে, হয়তো 30 বছৰলৈকে তেওঁলোকে কৰিব পাৰিব। যদি আপুনি এইটো পষ্টত এপ্লাই কৰে, তাৰ দৰমহা পাব আপুনি, চিলেকশ্যন হোৱাৰ পিছত দৰমহা পাব আপুনি মাহিলী 25,500 টকাৰ পৰা 81,100 টকাৰ ভিতৰত। ইচ্ছুক প্ৰাৰ্থীয়ে এইটো পষ্টত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে অনলাইন যোগে আবেদন কৰিব লাগিব অহা ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখৰ ভিতৰত। আবেদন কৰাৰ বাবে যিসকল জেনেৰেল লোক বা যিসকল OBC বা যিসকল পিছপৰা নহয়, অনুসূচিত জাতি নহয়, তেওঁলোকে এইটো পষ্টৰ কাৰণে এপ্লাই কৰিলে দিব লাগিব 100 টকা অনলাইন চালান কাটি। অনলাইন আপোনালোকে ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড দি দিব পাৰে, নাইবা ষ্টেট বেংকৰ চালান কাটিও আপোনালোকে দিব পাৰে। তাৰপিছত কৈছে কি আপোনালোকে যদি অনলাইন কৰিব বিচাৰে, অনলাইন অফিচিয়েল ৱেবছাইট যিটো আছে www.cisfrect.in নামৰ ৱেবছাইটটোত যাব আৰু তাত গৈ আপোনাৰ অনলাইন যোগে আবেদন কৰিব পাৰিব এইটো পষ্টৰ কাৰণে। চ' অনলাইন কৰিবলৈ এইটো ৱেবছাইটত যাব লাগিব, যিটো কোৱা হৈছে cisfrect.in। সেইটোত গৈ আপোনালোকে লগ ইন কৰিব পাৰিব আৰু এপ্লাই কৰিব পাৰিব। চ' যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক, কমেণ্ট কৰক। যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়াও ছাবস্ক্ৰাইব কৰি লওক, আৰু কিবা যদি ডাউট আছে কমেণ্টত সুধিব। তো আজিলৈ ইমান আছিলে। জয় আই অসম।